মৰ্নিং এভৰিৱান আপোনালোক সকলোকে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ পুনৰ এটি নতুন ৰেচিপি লৈ আহিছোঁ জহা কোমোৰাৰ লগত লোকেল মুৰ্গী। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। পোনপ্ৰথমে কাটি লোৱা জহা কোমোৰা আৰু আলুখিনি কুকাৰত ধুনীয়াকৈ এনেদৰে দি দিম আৰু তাতে দি দিম অলপমান নিমখ আৰু অলপমান ৰং গুড়া আৰু ইয়াত দি দিম পানী দি চিটি মাৰিব দিম। আৰু এইফালে পিঁয়াজ আদা নহৰুৰ পেষ্ট আৰু তেজপাত লং ইলাচি এইবোৰ লৈ ল'লোঁ আৰু এভৰিডে মছলা লৈ ল'লোঁ, মিট মছলা গৰম মছলা আৰু ৰেড চিলি। আৰু এইখিনি ধুনীয়াকৈ বাতি এটাত উলিয়াই ল'ম মছলাখিনি। আৰু এয়া জিৰা গুড়া দি দিছোঁ আৰু এয়া ৰং গুড়া আৰু ইয়াতে অলপমান গৰম পানী দি এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এয়া মছলাৰ পেষ্টখিনি মোৰ ৰেডি হৈ গৈছে। আৰু এইফালে কুকাৰতো চিটি আহি গ'ল আৰু কেৰাহী এটা পাতি দিলোঁ, লগতে দি দিলোঁ মিঠাতেল। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছতে ইয়াত দি দিম পিঁয়াজখিনি আৰু অলপ লৰাই ভাজি ল'ম। আৰু ইয়াত দি দিম তেজপাত, এনেদৰে মোহাৰি দি দিছোঁ। আৰু এয়া লং ইলাচি যি আছিলে ডালচেনি সকলোখিনি ইয়াতে দি দিম, দি আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু আদা নহৰুৰ পেষ্টখিনিও দি দিলোঁ, দি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি হৈছে মছলাৰ পেষ্টখিনি, আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পাছতে এইখিনিও দি ল'ম, দি ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু সেই মছলাৰ পেষ্টখিনিত পানী অলপ দি সেই একেটা বাতিৰে পানী অলপ দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াতে দি দিলোঁ মাংসখিনি আৰু এয়া মাংসখিনি দি মেলি ধুনীয়াকৈ মিক্স কৰি ল'ম। মাংসখিনিও ধুনীয়াকৈ লৰাই দিম। এয়া ইয়াতে দি দিম নিমখ দি মিক্স কৰি এয়া ঢাকোন দি দিলোঁ। আৰু এয়া চাওক আৰু লৰাই দিছোঁ ধুনীয়াকৈ। এনেদৰে আপোনালোকে 10-15 মিনিটমান ভাজিব মাংসখিনি। আৰু এয়া ঢাকোন দি দিলোঁ আৰু তাৰপিছতে দি দিলোঁ এয়া বইল কৰি লোৱা জহা কোমোৰা আৰু আলুখিনি। আৰু এয়া মিক্স কৰি আৰু ধুনীয়াকৈ এনেদৰে ভাজি থাকিম। আৰু ইয়াতে দি দিম পানী, পৰিমাণ অনুসৰি পানী দি দিব। আৰু এনেদৰে লৰাই ল'লোঁ, লৰাই ঢাকোন দি দিলোঁ। আৰু এনেদৰে 15-20 মিনিটমান সিজোৱাৰ পাছত এয়া চাওকচোন ধুনীয়াকৈ উতল আহিছে। আৰু ইয়াতে দি দিম শেষত ৰেড চিলি পাউডাৰ আৰু অলপমান জালুকৰ গুড়ি। আৰু এয়া এইখিনিও ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এয়া ফাইনেলি হৈ গ'ল আমাৰ জহা কোমোৰাৰ লোকেল মুৰ্গীৰ জোল। আৰু এয়া থালিখন সজাই ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। তো যিসকলে নতুনকৈ ভিডিঅ' চাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই, লাভ ইউ অল।